Hello everyone, welcome to Moshumi's vlog. এই vlogটো মই বনাইছো দেৱালীৰ ওপৰত। দেৱালীত কি কৰিলো? আপোনালোকৰ উসাকে দেৱালী বহুত ভালেই গ'ল। দেৱালী দিনেও আমাৰ সবৰে খুব ফুৰ্তি লাগে নহয় জানো? দেৱালীৰ কেইটামান বহুত ভাল মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো। দিনতে কলগছ লগোৱালো। কলগছ দেখিয়ে মনটো ভাল লাগি যায় দেৱালীৰ দিনা। দেৱালীত চাৰিওফালে চাকি জ্বলাই ঘৰটো ধুনীয়াকৈ সজাই দিলে খুব ভাল লাগে, মনটোৱে খুব ভাল লাগে। মুমুৰ লগত ফুলজাৰি কেডালমানো জ্বলালো। ফুলজাৰি জ্বলাই যে এনেকুৱা ফূৰ্তি লাগে। তাৰ পাছত মুমুহতে তাৰ ফ্ৰেণ্ডৰ লগত বহুত বম চম ফুটালে, মই আকৌ দূৰৰ পৰা চাই থাকিয়ে বৰ ভাল পাওঁ। বম চম ফুটাই অলপ টাউনলৈ ওলাই গ'লো। টাউনতো ইনে লাইট চাইটবোৰ চাই ভাল লাগে। টাউনতো এনেই ওলাই গৈ পেলাই ভাল লাগে। মানুহে বম ফুটাই থাকে, চবৰ ঘৰে ঘৰে লাইট, দোকানৰ লাইটছ। মই সেই লাইটছবোৰ চাই পেলাই বৰ ভাল পাওঁ। এইবোৰ চব ইমান ধুনীয়াকৈ সজাই থৈছে। চব দোকানতে লাইটছ লগোৱা, চবৰে কলগছ লগাই ৰাখিছে। চাই পেলাই বৰ ভাল লাগে। মই মোৰ মৰমৰ এই জোলনাখনো ধুনীয়াকৈ সজুৱাই পেলাইছিলোঁ। মই যে দেৱালীৰ লাইটছ এনেকুৱা ভাল পাওঁ, দেৱালী শেষ হ'লেও মই আঁতৰাবলৈ নিদিওঁ। নিউ ইয়েৰলৈকে এনেকৈ জ্বলি থাকিলে মাজে মাজে ভাল লাগে। একদম নিউ ইয়েৰৰ পাছতহে আঁতৰাবলৈ দিওঁ। আৰু আপোনালোকে যে এই ৰংগলীটো দেখিছে, এইটো আমি বনাইছিলোঁ ক্লাবত। মই আৰু মোৰ ফ্ৰেণ্ড এজনীয়ে মিলি পেলাই বনাইছিলোঁ। বৰ ভাল লাগিলে। আমি দুইজনে মিলি জুলি বনালোঁ। অলপ টাইম লাগিছিলে, কিন্তু বনাই পেলাই খুব ভাল লাগিলে। গধূলি আমি ৰংগলী চাৰিওফালে চাকি জ্বলাই দিছিলোঁ। চাকি জ্বলাই দিলত দেখিবলৈ আৰু ভাল লাগিছিলে। এয়া ক্লাবত বহুত ধুনীয়াকৈ পাতিছিলে। চবেই মিলি বম ফুটালে, একেলগে চবেই খোৱা বোৱা কৰিলে, ভাল লাগিলে। এনেকৈ চবেই মিলি পেলাই চেলিব্ৰেট কৰিলে এনেও ভাল লাগে। এয়া ক্লাবৰ ভিতৰখনো খুব ধুনীয়াকৈ সজাইছিলে। মই আপোনালোকক দেখাইছোঁ। এনেকৈ ধুনীয়াকৈ সজাই থ'লে বৰ ভাল লাগে দেখি পেলাই। যে ধুনীয়া ধুনীয়া বমবোৰ ফুটোৱা চাই পেলাই ইমান ভাল পাওঁ। নিজে ফুটাবলৈ বৰ ভয় লাগে, কিন্তু এনেকৈ দূৰৰ পৰা চাই থাকি বিৰাট ভাল পাওঁ। আৰু এইফালে ৰাৱণৰ পুতলা জ্বলায়ো হৈ গ'ল। তাৰপাছত আমি খোৱা বোৱা কৰিবলৈ গুচি গ'লোঁ। বহুত কিবা কিবি বনাইছিলে, ভাল লাগিলে। মোৰ এই দেৱালী ব্লগটো ইয়াতে শেষ কৰিছোঁ। আকৌ সোনকালে লগ পাম এটা নতুন ব্লগ লৈ। টেক কেয়াৰ এভৰিৱান, বাই।